মিয়াৰ ভোট নালাগে, এতিয়া মিয়াৰ ভোট লাগে নে নালাগে সেইটো উত্তৰহে লাগে। কোৱা নাছিল চাচা মামাৰ ভোট নালাগে, কোনে কৈছিল? মহিলাসকলক কৈছিল যে সন্তান জন্ম দিয়া মেচিন, এতিয়া ভৰিত ধৰি তৎ পোৱা নাই মানুহবিলাকক। আৰু আপোনালোকে চাব, যিমান এতিয়া উজনি অসমৰ আহোমবিলাকে আহোমসকলে লগ এৰিছে, মৰাণ মতকে লগ এৰিছে, টি গাৰ্ণেলে লগ এৰিছে, বঙালী হিন্দু মানুহখিনিয়ে লগ এৰিছে, এতিয়া মিয়াক লগা হৈছে। মিয়াৰ মুখ ঠেকেচা পোৱা নাই, দুই এটা ইংলিছক লৈ বৈতৰণি পাৰ হ'বলৈ গৈছে। আমাৰ কথা কি গৈছে, কি আমাৰ এম পি প্ৰদ্যুৎ বৰদলৈ ইয়াৰ হয়নে নহয়? প্ৰদ্যুৎ বৰদলৈ ইয়াৰ MP নহয় জানো? এইখিনি জেগাৰ ঠাই প্ৰদ্যুৎ বৰদলৈ MP হয়নে নহয়? ইয়াত জিতু গোস্বামী MP নেকি? জিতু গোস্বামী ইয়াত MLA নেকি? আজি মই ইলেকশ্যন কমিশ্যনাৰ আৰু ভুক্তভোগী অৰুণোদয় বা বেলেগ আঁচনি পোৱা এই লোকসকলে এজাহাৰ দিছে। সেই এজাহাৰৰ ভিত্তিত আমি এখন আইনৰ আশ্ৰয় ল'ম, ইলেকশ্যন কমিশ্যনাৰক যাম, মই দিল্লীলৈকো যাম। তেওঁক আপোনাৰ আইনগতভাৱে চুচুৰাই লৈ যাব, গম পোৱা নাই। এতিয়া অলপ এইবিলাকত দেখিছেতো, যিকেইটা ঘৰলৈ গৈছে সেইকেইটা ঘৰতে যেতিয়া ইলেকশ্যনৰ পিছদিনা চেণ্ডেল খুলি সোমাবলৈ দিব, সেইদিনা গম পাব যে মই কি কৰিলোঁ। এতিয়া যিকেইটা খাই আছে সেইকেইটা কাৰ? কংগ্ৰেছৰে খাই আছে, কোনে বুজি নাপায়, হয়নে নহয়? আপোনালোকেও জানে, তেওঁলোকেও জানে, তেওঁলোকৰ ঘৰেও জানে, তেওঁলোকৰ ল'ৰা ছোৱালী সোধক। 10 পইচা এটা মিয়াৰ ভোট নালাগে কোৱাৰ পিছত আকৌ কি আছে? আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াইটো নিজৰ কথা ৰাখে, তেওঁতো কয় যে ইলেকশ্যনৰ সময়ত নহয়, মই গৈ পেলাই ক'ম মিয়াৰ ভোট নালাগে আপোনালোকক। এতিয়া কওক মিয়াৰ ভোট লাগে নে নালাগে? অন্যায়ভাৱে মানুহক তুচ্ছ-তাচ্ছিল্য, এই যে আমাৰ ডেড বডিৰ ওপৰত যে জঁপিয়াইছিল সেই কথাটো কি হ'ব? সেইবিলাকৰ পুতক নতুলিব? এই যে আমাৰ যে মেচিন বুলি কৈছিল মহিলাক, তাৰ পুতক নুতুলিব? এই আঙুলিটোৰে কি পাপ কৰিব নেকি আমাৰ মানুহে? এটা বিজেপিক ভোট দিয়া মানে পাপ হ'ব। পাপৰ সেই যে ডেড বডি, আমাৰ মানুহজনক যে মৰিলে, মৰাৰ পিছত ডেড বডিত যে জঁপিয়ালে, তাৰ প্ৰত্যুত্তৰ আমাৰ এই হাতৰ আঙুলি নিদিব নেকি? পাপ কৰিব নেকি? এইটো পাপ পুণ্যৰ কথা। পাপ পুণ্য যোনে হয় এবাৰ বিজেপিৰ বিৰুদ্ধে দিব, আৰু যোনে পুণ্য লাগে, পুণ্য বিচাৰে, তেওঁ কংগ্ৰেছৰ পক্ষে দিব। যোনে পাপৰ সংগী হয়, পাপ তেজ হাতৰ আঙুলি, তেতিয়াহ'লে তেওঁলোকে বিজেপিক দিব। পাপ কৰিব নে পুণ্য কৰিব, ৰাইজে সিদ্ধান্ত ল'ব। কালি দীপৰঞ্জন শৰ্মা মই তেখেতৰ কথা একো নকওঁ। আজি বোলে নহয়, হুইচেলটো এইটো হুইচেল মৰা খেল হ'লে তেওঁলোকে জিকিব। এইটোতো হুইচেল মৰা খেল নহয়, আৱেগ অনুভূতি, ৰাইজৰ জীৱন মৰণৰ খেল। তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমি আকৌ NRC কৰিম। এই মানুহবিলাকক 1951 চনৰ কাগজ আছেনে নাই চাম, সেইবিলাকে মূল কথা। ক'ৰ আঁচনি কি প্ৰাক্কলনৰ কথা কয়? ইয়াত কৈছে যে 1951 চনৰ আমি আগৰ কাগজ চাম। আকৌ NRC ইমান সুপ্ৰিম কোৰ্টে দিয়াৰ কাগজ, ৰকিবুল হুছেইনে ইয়াত দায়িত্ব সহকাৰে কৈছে তেনেকুৱা 50টা হিমন্ত বিশ্ব শৰ্মাই আমি যদি আমাৰ ইয়াৰ পৰা জিকো, এটা নোম লৰাব নিদিওঁ মই চামগুৰি সমষ্টিৰ মানুহক। আমাক ভোট দিয়া ভোট নিদিয়া সকলৰ মোৰ দায়িত্ব আছে।